हेलो गाइस तो কি খবৰ উডিমুডি হওয়া পাই থাকে গমে পাইছে গৰমটো কেনেকুৱা হ'ব পুৰা খতৰনাক গৰম গাইস আৰু যোৱা 30 তাৰিখে মানে যোৱা কালি আমাৰ ইয়াতে জুবিন আহিছিলে আৰু মই যাওঁতে ভিডিঅ'টো ষ্টাৰ্ট কৰিব নাপালো সেইকাৰণে আজি ষ্টাৰ্ট কৰিছো বাকি ভিডিঅ' কালিয়ে বনাইছো সো ভিডিঅ'টো চাব হেকলৈকে ডাইৰেক্ট লগ পাম জুবিন আহাতে তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিব মানে কলংপাৰত আহিছিল জুবিন আৰু তাত মই এতিয়া মানে গৈছো আপোনালোকে চাই থাকক আৰু গৰমটো বহুত গৰম গাইস মৰি যাব লাগিব আৰু গাইস এয়া হল কলংপাৰ চক আমি শৰ্টকাট আহিছো কাৰণে কলংপাৰ ফাৰ্ষ্ট পাইছো আৰু আপোনালোকে যদি খহৰা ফালে দি আহে তেতিয়া হলে আপোনালোকে কলংপাৰ আহি পাবই নালাগে তাতে বিহু এতিয়া বলক ডাইৰেক্ট বিহুৰ ফালে আগমন কৰো আৰু গাইস আহি আছো চাওক পালোৱে আৰু এতিয়া আহি পালো গেট এইখন দেখিছেনে এফালে এনেকৈ ঘুমাই যাব লাগিব ভিতৰত দেখুৱাম কিমান মানুহ বহুত মজা আজি আহিব জুবিন পুৰা ফালাফালি চাওক গাইস গাড়ী মটৰ আহি আছে আৰু গাইস গেটখনে দি আমি ভিতৰত সোমাই আহিলো আৰু চাই থাকক আহি পালো গাইস ফিল আৰু গাইস মানুহ চাওক পুৰা একদম ফালাফালি এইফালে মঞ্চ পুৰা আজি আৰু অকণমান টাইম আছে জুবিন আহিব এতিয়া 11টা মান বাজিলে আৰু চাগে 12টা মানত উঠিব চাগে আৰু জুবিন নে মানুহ চাওক তামাম একদম জুই যিহেতুকে গাইস অকণমান টাইম আছে সেইকাৰণে মানে আমি অলপ ঘূৰিব আহিছোঁ মানে দোকান পোহাৰবিলাক চাই আছোঁ আৰু মানুহ ইমান হৈছে না আপোনালোকে চাগে মোবাইলত চাগে অলপ কমকৈ দেখিছে বা মোবাইলত ক'লেতো ভাল নহ'ব পাৰে ৰাতি কিন্তু আমি যি চকু দি দেখিছোঁ ন মানুহ বহুতেই আছে গাইস বহুত মানুহ মানে ফিল্ডখন মানে নধৰে হোৱাৰ নিচিনা তেনেকুৱা আৰু চ' বহুত ভাল লাগিছে জুবিন আৰু এয়া ছেকেণ্ড টাইম জুবিনক আমি দেখা পাইছোঁ ফাৰ্ষ্ট টাইম আমাৰ গাঁৱৰ ওচৰতে আহিছিল 2004 চনতে আৰু এবাৰ ছেকেণ্ড টাইম দেখা পাম চ' বহুত ভাল লাগিছে আৰু মানুহ চাওক গাইছ একদম অভাৰ মানুহ গাইছ সকলোৱে মাথো ৰৈ আছে গাইছ মাত্ৰ জুবিন আহালৈকে জুবিন চাগে আহিছে ইতিমধ্যে আৰু গাইছ এতিয়া জাষ্ট ৱেইট কৰি আছোঁ মানে জুবিন উঠালে আৰু মঞ্চত চাওক মোটামুটি উঠিব আৰু মানুহ চাওক না গাইছ পুৰা তামাম মানুহ গাইছ চাই লওক উঠিব আৰু বেছি টাইম নাই আৰু জাষ্ট বস্তুবিলাক মিলাই আছে উঠিব আৰু মানুহ চাওক মানুহ চাই থাকক আজি জুবিনক দেখা নাপাবি আৰু গাইছ 40 মিনিট ৱেইট কৰি এয়া জুবিন লাহে লাহে মঞ্চত উঠিছে আৰু আপোনালোকক মই গানবিলাক বাৰু দিব নোৱাৰিম কাৰণ কপিৰাইট ক্লেইম লাগি যাব পাৰে যদি কপিৰাইট লাগি যায় তো আৰু ভিডিঅ'টো কামেই নাই আৰু সেইকাৰণে মই আপোনালোকক বেকগ্ৰাউণ্ড মিউজিক দি দিম ন' কপিৰাইটৰ আপোনালোকে জাষ্ট চাব আৰু পাৰিলে মই গান লগাই দিম আৰু পিছত আৰু গাইছ এয়া উঠি গ'ল মঞ্চত আপোনালোকৰ সকলোৰে মৰমৰ মূল মৰমৰ জুবিন দা আৰু গাইছ জুবিন দাৰ প্ৰগ্ৰেমৰ পিছত এয়া আকৌ জুবিন দা আৰু আমাৰ মৰমৰ জুবলি বা একেলগে গান গাইছে মঞ্চত চ' খুবেই ভাল লাগিছে দুজন ছিংগাৰক একেলগে দেখা পাই চ' বহুত ভাল লাগিছে আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বা যোনে যোনে ইয়ালৈকে চাই আছে তেখেতসকলক বহুত ধন্যবাদ আৰু মোৰ চেনেলটোত যদি নতুন হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব একদম নপাহৰিব তেতিয়াহে অকণমান আগুৱাই যাবলৈ সাহস পাম তেন্তে লেটছ ষ্টাৰ্ট
আৰু গাইজ প্ৰগ্ৰেম শেষ হৈ গ'ল এতিয়া বাজিল 1:12 সম্পূৰ্ণভাৱে seriously this matter has taken so successfully আমাৰ একো দুৰ্ঘটনা হোৱা নাই জুবিনৰ অনুষ্ঠান শেষ হোৱাৰ উইদিন 1 hour আৰু এতিয়া বিহু শেষ হ'ল মোটামুটি 1:30 বাজিল ৰাতি 1:30 বজাত ঘৰত গৈ আছোঁ গোটেই মানুহবিলাক গৈ আছে বিহু খতম চাই ভাল লাগিল জুবিনৰ প্ৰগ্ৰেম আৰু যদি ভিডিঅ'টো ভাল লাগে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব একদম নাপাহৰিব আৰু চাওক গাড়ী চাওক গাইজ একদম পাগলা হৈ যাব তুমি লাগছ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম পৰহি দিনা বাই বাই